গৈ আছো আমি খানাপাৰা মেলালৈ বুলি। এই ভণ্টিজনীৰ লগত আহিছে, লগতে মামনি বাইদেউ। আমি সকলোৱে গৈ আছো মেলাত। এই মেলাখন হৈছিলে আমাৰ খানাপাৰাৰ ফিল্ডত। মেলাখন চাবলৈ গৈ সঁচাকৈয়ে বহুত ভাল লাগিলে। এই মেলাখন 2024 আৰু 25 চনৰ ভিতৰতে হৈছে বুলি ক'ব পাৰি। আৰু চাৰচ মেলা আছিলে এইখন। দেশ বিদেশৰ বহুতো মানুহ আহিছে। ইয়াতে দোকান সামৰবোৰ প্ৰায় বাহিৰৰো আছে যথেষ্টখিনি। গতিকে বস্তুবোৰ দেখি কেনে খুবেই ভাল লাগিছিল। কিন্তু আমাৰ দৰে কম উপাৰ্জন কৰা মানুহৰ বাবে এই বস্তুবোৰ লোৱাটো একেবাৰে সম্ভৱ নহ'ল। গতিকে আমি দোকানবোৰ এনেকৈ চালোঁ অকণমান বজাৰ সামৰবোৰ। লগতে যিহেতু একো এটা নানিলে ভালো নালাগে, সেইবাবে কেইপাহমান ফুলকে কিনি লৈ আহিলোঁ। যিহেতু ফুল ভাল পাওঁ আৰু ফুলখিনি আমাৰ লগত মিলিছে, পইচা পাতি দাম দৰেৰে মিলিছে, সেইবাবে অকণমান ফুলকে কিনি লৈ আহিলোঁ। তাৰপিছত আমি চাহ পানী খাই ঘৰলৈ গুচি আহিলোঁ।